মানুহৰ মৌলিক প্ৰয়োজন অন্ন বস্ত্ৰ বাসস্থানৰ পিছতে আহি পৰে চিকিৎসা সেৱা। উন্নত চিকিৎসা সেৱাৰ অবিহনে যেন বৰ্তমানৰ মানৱ জীৱন সম্ভৱপৰ নহয়। এই ক্ষেত্ৰত জনসাধাৰণক এক উন্নত চিকিৎসা সেৱা প্ৰদানত অগ্ৰণী ভূমিকা পালন কৰি আহিছে অসমৰ ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত টাটা ৰেফাৰেল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰে। ডিব্ৰুগড় তিনিচুকীয়া সংযোগী চাবুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে প্ৰায় ১০০ মিটাৰ সোমাই আহিলেই আপুনি পাবলৈ সক্ষম হ'ব এই চিকিৎসালয়খন। নমস্কাৰ ভিউৱাৰ্ছ, মই বৰ্তমান উপস্থিত আছোঁ চাবুৱাত অৱস্থিত অসমৰ এখন আগশাৰীৰ চিকিৎসালয় টাটা ৰেফাৰেল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত। উক্ত চিকিৎসালয়খনত ৰোগীসকলে কি সেৱা পাবলৈ সক্ষম হ'ব তাকেই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাবলৈ গৈ আছোঁ। গতিকে ভিউৱাৰ্ছসকলক মোৰ অনুৰোধ থাকিল আপোনালোকে যেন ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই গৈ থাকে। টাটা টি লিমিটেডৰ অধীনত ৭৫খন বিচনাযুক্ত এই বহুমুখী চিকিৎসালয়খনত বহি বিভাগ, অন্তঃবিভাগ, সূক্ষ্ম তত্ত্বাৱধান বিভাগ, লগতে অস্ত্ৰোপচাৰ কক্ষ আৰু বিভিন্ন ৰোগৰ পৰীক্ষা নিৰীক্ষা কৰা হয়। ইয়াৰ উপৰি চিকিৎসালয়খনত ৰোগ পৰীক্ষাৰ বাবে অত্যাধুনিক কম্পিউটাৰ সংলগ্ন সা-সৰঞ্জামো উপলব্ধ। জন্মলগ্ন কালৰ পৰাই এই চিকিৎসালয়খনে জনসাধাৰণক অতি কম মূল্যত উন্নত চিকিৎসা প্ৰদান কৰি আহিছে। যিহেতু এই চিকিৎসালয়খন নন প্ৰফিট অনুষ্ঠান, গতিকে এই চিকিৎসালয়খন স্থাপনৰ মূল উদ্দেশ্য আছিল জনসাধাৰণক কম মূল্যত উন্নত চিকিৎসা সেৱা প্ৰদান কৰা। এই চিকিৎসালয়খনৰ জন্মৰ বিষয়ে জানিবলৈ হ'লে আমি উলটি চাব লাগিব প্ৰায় ৩৫ বছৰ পাছলৈ, অৰ্থাৎ 1989লৈ, যি সময়ত অসমত স্বাধীনতাকামী নিষিদ্ধ সংগঠন আলফাৰ পূৰ্ণ পৰিভৰ আছিল। এই সংগঠনটোৰ দ্বাৰা জনকল্যাণমূলক কৰ্মৰাজিৰ ভিতৰত এই চিকিৎসালয়খন হৈছে এক অন্যতম উদাহৰণ। তেওঁলোকৰ প্ৰচেষ্টাতে মানৱদৰদী পুঁজিপতি ৰতন টাটাদেৱে ১৯৮৯ চনত চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি ১৯৯৪ চনত জনসাধাৰণৰ সেৱাৰ নামত উৎসৰ্গা কৰে। ভিউৱাৰ্ছসকল, আহক আমি এতিয়া চিকিৎসালয়খনৰ ভিতৰলৈ সোমাই যাওঁ। প্ৰথমতে সোমাই গৈ ইয়াত দেখা পাইছোঁ ৰিচিপশ্যন কাউণ্টাৰ, আৰু তাৰ কাষতেই সাজু কৰি ৰখা হৈছে ৰোগীসকলৰ বাবে কিছুমান হুইল চেয়াৰ। এয়া হৈছে হেল্থ ইঞ্চুৰেঞ্চ ডিপাৰ্টমেণ্ট, আৰু লগতে আছে এয়া RHRC ফাৰ্মাচী। যিহেতু প্ৰতিদিনাই চিকিৎসালয়খনত অসংখ্য ৰোগীৰ সমাগম ঘটে, গতিকে OPD বন্ধ হোৱাৰ পাছৰ দৃশ্যহে মই আপোনালোকক দেখুৱাইছোঁ। অকণমান সোমাই আহিয়ে এয়া দেখা পাইছোঁ ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ। এইখিনিতে মই ভিউৱাৰ্ছসকলক জনাই থওঁ যে প্ৰতি শনিবাৰে পুৱা 11 বজালৈকে বিনামূলীয়া চিকিৎসা প্ৰদান, অস্ত্ৰোপচাৰ, দন্ত চিকিৎসা, এনাস্থেচিয়া, স্ত্ৰী ৰোগ আৰু জেনেৰেল OPDৰ বাবে কোনো ধৰণৰ পঞ্জীয়ন মাচুল লোৱা নহয়। বৰ্হি বিভাগ বা OPDৰ সময়সূচী এই ধৰণৰ: পুৱা 7:30 বজাৰ পৰা 1 বজালৈ, আবেলি 3 বজাৰ পৰা 5:30 বজালৈ। লগতে ছিনিয়ৰ চিটিজেনৰ বাবে সুকীয়া কাউণ্টাৰৰ ব্যৱস্থা আছে। বহুকেইজন অভিজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰি আহিছে উক্ত চিকিৎসালয়খনত। তাৰে ভিতৰত হৈছে ডক্টৰ অৰুণ শৰ্মন, চাৰ্জাৰী ডিপাৰ্টমেণ্ট। তেওঁক পাবলৈ সক্ষম হ'ব টিউজডে, থাৰ্ছডে আৰু ছেটাৰডে। ডক্টৰ অৰুপ্ৰভা দত্ত, চাৰ্জাৰী ডিপাৰ্টমেণ্ট, পাবলৈ সক্ষম হ'ব মনডে, ৱেডনেছডে আৰু ফ্ৰাইডে। ডক্টৰ সৌৰভ বুঢ়াগোহাঁই, মেডিচিন ডিপাৰ্টমেণ্ট, পাবলৈ সক্ষম হ'ব মনডে টু ছেটাৰডে। ডক্টৰ শান্তনু বৰগোহাঁই, মেডিচিন ডিপাৰ্টমেণ্ট, পাবলৈ সক্ষম হ'ব মনডে টু ছেটাৰডে। ডক্টৰ ৰুমা পালডেকা, ৰেডিঅ'লজি ডিপাৰ্টমেণ্ট, পাবলৈ সক্ষম হ'ব মনডে টু ছেটাৰডে। ডক্টৰ ৰশ্মিতুদি তেওৱাৰী, ডিপাৰ্টমেণ্ট অফছ এণ্ড গাইনী, পাবলৈ সক্ষম হ'ব মনডে টু ছেটাৰডে। ডক্টৰ অৰবিন আফটাৰ, ডিপাৰ্টমেণ্ট এনাস্থেচিষ্ট, আৰু পাবলৈ সক্ষম হ'ব মনডে টু ছেটাৰডে। ডক্টৰ লক্ষীচৰণ দাস, ডিপাৰ্টমেণ্ট এনাস্থেচিষ্ট, পাবলৈ সক্ষম হ'ব মনডে টু ছেটাৰডে। ডক্টৰ নীতামণি খাণ্ডিত, ডিপাৰ্টমেণ্ট পেথলজিষ্ট, আৰু পাবলৈ সক্ষম হ'ব মনডে টু ছেটাৰডে। ডক্টৰ টিকেন্দ্ৰজিৎ দাস, ডিপাৰ্টমেণ্ট ডেণ্টেল, পাবলৈ সক্ষম হ'ব মনডে টু ছেটাৰডে। ডক্টৰ পি বৰা, ডিপাৰ্টমেণ্ট অৰ্থপেডিক, পাবলৈ সক্ষম হ'ব মনডে, ৱেডনেছডে আৰু ছেটাৰডে। ডক্টৰ দেৱাংগ বৰুৱা, ডিপাৰ্টমেণ্ট অৰ্থপেডিক, পাবলৈ সক্ষম হ'ব টিউজডে, থাৰ্ছডে আৰু ফ্ৰাইডে। ইয়াৰ উপৰিও বহুকেইজন অভিজ্ঞ চিকিৎসকক লগ পাবলৈ সক্ষম হ'ব, লগতে লাভ উঠাব পাৰিব এই চিকিৎসালয়খনে আগবঢ়োৱা এই সুবিধাসমূহ। এইখিনিতে ভিউৱাৰ্ছসকলক এটা কথা কৈ থওঁ, ৰোগী ভৰ্তি কৰাৰ সময়ত আধাৰ কাৰ্ড দিয়াটো বাধ্যতামূলক। ভিউৱাৰ্ছসকল, ইমান পৰে মই আপোনালোকক চিকিৎসালয়খনে আগবঢ়োৱা কিছুমান সেৱাৰ বিষয়ে অৱগত কৰিলোঁ। এতিয়া আমি ভিতৰ ফাললৈ আগবাঢ়ি গৈ থাকোঁ আহকচোন।
এয়া দেখিছো সার্জারি ডিপার্টমেন্ট, কাষতে এয়া দেখিছো অপস এন্ড গাইনি ডিপার্টমেন্ট, আৰু কাষতে আছে এয়া অন্য এটা সার্জারি ডিপার্টমেন্ট। এয়া দেখিবলৈ পাইছো আমি ফিজিওথেরাপি ডিপার্টমেন্ট, আৰু লগতে আছে এয়া মেডিসিন ডিপার্টমেন্ট, আৰু কাষতে আছে এয়া ইমার্জেন্সি ডিপার্টমেন্ট। যেহেতু চাবুৱাখন চাহ খেতি অধ্যুষিত অঞ্চল, গতিকে এই অঞ্চলত পাব পৰা কিছুমান হাপৰ বিষয়ে কিছুমান জৰুৰী তথ্য আগবঢ়োৱা হৈছে এই ৱাল পোষ্টাৰখনৰ যোগেদি। এয়া হৈছে আল্ট্ৰাসাউণ্ড ডিপাৰ্টমেণ্ট আৰু আনফালে আছে এক্স-ৰে ডিপাৰ্টমেণ্ট। চিকিৎসালয়খনলৈ অহা লোকসকলে যাতে খোৱা পানীৰ অসুবিধা নহয় তাৰ বাবেও সুন্দৰ ব্যৱস্থা কৰি ৰখা হৈছে। আৰু এয়া অন্যফালে দেখিবলৈ পাইছো চিটি স্কেন ডিপাৰ্টমেণ্ট। চিকিৎসালয়খনত সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিবলৈ আছে এটা পেথলজি ডিপাৰ্টমেণ্ট আৰু লগতে আছে এটা ডেণ্টেল ডিপাৰ্টমেণ্ট। আৰু চিকিৎসালয়খনত আছে ENT, আই আৰু অৰ্থপেডিক ডিপাৰ্টমেণ্ট। দেখিবলৈ পোৱা যায় যে চিকিৎসালয়খনৰ গৃহ নিৰ্মাণ শৈলীটো কিছু সুকীয়া। সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰা এই চিকিৎসালয়খনৰ ভিতৰ ভাগতো আছে একোখন মুকলি লন। এই ভিতৰ ভাগত থকা মুকলি লনখনৰ বাবেই চিকিৎসালয়খনৰ প্ৰতিটো কক্ষতে ৰদ আৰু বতাহ চলাচল কৰাৰ লগতে ৰোগীসকলৰ বাবে দৃষ্টিনন্দনৰ এক আহিলা। এয়া হৈছে ৰোগীসকলৰ উঠা নমা কৰিবৰ বাবে ব্যৱহাৰ কৰা এখন হেলনীয়া চিৰি। যিহেতু এই চিকিৎসালয়খনত ৰোগীসকলে বাহিৰৰ পৰা অনা খাদ্য খোৱাটো নিষিদ্ধ, গতিকে এই হস্পিটেল কেণ্টিনৰ পৰাই ৰোগীসকললৈ যোগান ধৰা হয় তেওঁলোকৰ খাদ্য সামগ্ৰী। এই হস্পিটেল কেণ্টিনত খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰিয়ে প্ৰস্তুত কৰা হয় ৰোগীসকলৰ খাদ্য। এয়া হৈছে চিকিৎসালয়খনৰ কেবিন এৰিয়া। এই কেবিনসমূহ খুব সুন্দৰ হোৱাৰ লগতে অত্যন্ত পৰিষ্কাৰ পৰিচ্ছন্ন। চিকিৎসালয়খনত এম্বুলেন্স সেৱাৰ উপৰিও উপলব্ধ এটা ব্লাড চেণ্টাৰ। ভিউৱাৰ্ছ, এই চিকিৎসালয়খনত নাৰ্ছিং কেয়াৰ ইমানেই সুন্দৰ যে ইয়াত কোনো ৰোগীৰ লগতে এটেণ্ডেণ্ট থকাৰ প্ৰয়োজন নাই। ৰোগীৰ বাবে প্ৰয়োজন হোৱা সকলো ধৰণৰ মেডিচিনছ আৰু চাৰ্জিকেল ইনষ্ট্ৰুমেণ্ট তেওঁলোকৰ দ্বাৰাই প্ৰভাইড কৰা হয়। অন্য চিকিৎসালয়ৰ দৰে ৰোগীৰ OT-ৰ সময়ত ফাৰ্মাচীলৈ গৈ কোনো ধৰণৰ মেডিচিনছ আনিবলৈ তাঁতবাতি কৰাৰ প্ৰয়োজন নাই। এটা আৱাসিক অঞ্চলৰ ভিতৰতে যথেষ্ট কম খৰচত চিকিৎসালয়খনে উন্নতমানৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে। প্ৰতিষ্ঠাকালৰ পৰা এই চিকিৎসালয়খনত অসংখ্য লোকে চিকিৎসা সেৱা লাভ কৰিছে। এই চিকিৎসালয়খনত বৃহত্তৰ চাবুৱা অঞ্চলৰ লগতে অৰুণাচল প্ৰদেশ আৰু গোলাঘাট জিলা পৰ্যন্ত সামৰি বিভিন্ন ৰোগীয়ে আহি চিকিৎসা গ্ৰহণ কৰে। ৰোগীসকলৰ যাতে টকা পইচাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এটা ATM-ৰো ব্যৱস্থা আছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ ধন্যবাদ থাকিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।